দৌলাহাল আঞ্চলিক বিহু সন্মিলনৰ উদ্যোগত কঙালী বিহু পালন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাহালত সোমবাৰে দৌলাহাল আঞ্চলিক বিহু সন্মিলনৰ উদ্যোগত কঙালী বিহু পালন কৰা হয়। বিহুৰ পতাকা উত্তোলন কৰে দৌলাহাল আঞ্চলিক বিহু সন্মিলনৰ সভাপতি বাবুল বণিকই। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিদাস বৈশ্যই। আকাশ বন্তি প্ৰজ্বলন কৰে দৌলাহাল উন্নতি সাধিনী সভাৰ সভাপতি কুশল ৰয়ে। সন্ধিয়া দৌলাহালৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাৰ সভাপতিত্বত কাতি বিহুৰ তাৎপৰ্য পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন সভা আহ্বান কৰা হয়। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিহু সন্মিলনীৰ সম্পাদক বনজিৎ বৈশ্যই। সভাত দৌলাহালৰ আঞ্চলিক বিহু সন্মিলনৰ মুখ্য উপদেষ্টা লীলাধৰ পাঠকে কাতি বিহু সম্পৰ্কত বিশদ বিশ্লেষণ দাঙি ধৰে। বিশিষ্ট কবি জিয়াউৰ ৰহমানেও কঙালী বিহু সম্পৰ্কে বক্তব্য প্ৰদান কৰে। মুকলমুৱাৰ বৰতলাৰ পৰা পংকজ বৰ্মন ৰিপৰ্ট।